हेलो स्टूडेंट मोर यूट्यूब चैनल डेकामनिंद्रলৈ তোমালোকক স্বাগতম জনাইছো। তোমালোকে গমে পাইছা এইকেইদিন তোমালোকক মই ক্লাস 9 ৰ প্ৰথম চেপ্টাৰটোৰ অংক কৰি দিছো সংখ্যা প্ৰণালীৰ 2 নম্বৰলৈকে কৰি দিয়া হৈছে। আজি 3 নম্বৰটো কৰি দিম। 3 নম্বৰটোত কি আছে দিয়া আছে মানে 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়াব দিছে। এতিয়া চোৱা আমি বেছি দেৰি নকৰি ডাইৰেক্টলি কৰি দিছো। 3 নম্বৰ এটো কি দিয়া আছে 3/5 আৰু কিমান দিয়া আছে 4/5 আৰু যেনক আমাক সংখ্যা কেইটা উলিয়াব দিছে ইয়াৰে মাজত পাঁচটা উলিয়াব দিছে। এনেকুৱাকৈ যদি পৰিমেয় সংখ্যা হৈ থাকে মানে হৰ আৰু লব যদি দুইটা এনেকৈ থাকে তেতিয়াহলে আমাৰ যিমানটা ইহতৰ মাজত যিমানটা উলিয়াব দিয়ে তাতকৈ এক বেছি সংখ্যা বেছি ধৰিলে আমাৰ পাঁচটা ধৰিব উলিয়াব দিছে। তেতিয়াহলে আমি ইয়াতে 6 দি দিলো। দিয়াৰ লগে ইয়াতে 6 দিলে ইয়াতে কিমান হ'ব ইয়াতেও কি হ'ব 6 এটা পূৰণ হৈ যাব। ইজিকিয়ালটো কিমান হ'ল ইয়াতে হ'ল 18 ইয়াতে হ'ল 30 আৰু এটা কি আছিল 4/5 আৰু 4/5 কলমটো কিয় বা 4/5 ইজিকিয়ালটো 4 into 6 5 into 6 is equal to কিমান হল 24 আৰু 30 মনত ৰাখিবা ইয়াতে আমাৰ এইটো আছে এই তলৰ যি দুটা আছে এই দুটা যেনেকৈ নক সমান হ'বই লাগিব আৰু যদি এই দুটা কিবা বেলেগ থাকে আমি ইহতৰ লহাগু লৈ লম লহাগু লৈ পেলে এনেকৈ হেয়া কৰি পেলে মানে হৰ দুটা একে কৰি লম। কিন্তু যেই নকৰো কিয় কি কৰিব লাগিব যিমানটা ইহতৰ মাজত উলিয়াব দিয়ে তাতকৈ এক বেছি ল'ব লাগিব। তোমালোকৰ এটো বুজি মানে অলপমান কনফিউজন হৈছে তোমালোকৰ ইয়াতে আকৌ কি একে কৰিব লাগিব এটি ইয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কাৰণ ইয়াতে 5 আৰু 5 এক মানে দুটাকে সেইকাৰণে 6 ৰে পূৰণ কৰিলে দুটাকে 6 ৰে পূৰণ কৰিলে আমাৰ হৰটো একেই দেখিব। কিন্তু এইটো আৰু এইটো যদি বেলেগ থাকে তেতিয়া আমি লসাগু লৈ ল'ব লাগিব। তাৰ পিছত আমি সলভ কৰিব লাগিব। এনেকুৱা অংক তোমালোকৰ এইটো ক্লাছত নাই কিন্তু পিছত প্ৰয়োজন হ'লে আকৌ তোমালোকৰ সেইকাৰণে কৈ থৈ দিলো। বাৰু যে ন ইয়াতে আমাক কিমানটা উলিয়াব দিছে এই দুটাৰ মাজত পাঁচটা উলিয়াব দিছে। সেইকাৰণে আমি হৰ আৰু লগত কি পূৰণ কৰিছো 6 পূৰণ কৰিছো। এতিয়া therefore কিমানটা লাগে পাঁচটা লাগে। therefore 3/5 আৰু 4/5 ৰ মাজৰ পাঁচটা পৰিমেয় সংখ্যা হ'ব সংখ্যা হ'ব কি হ'ব এটা হ'ল 18/30 18/30 নহয় 18 ৰ পৰা নহয় আমাৰ 18 তকৈ ওপৰত গুচি যাব 19/30 20/30 21/30 22/30 আৰু 23/30 মোৰ মানে লিখোতে অলপমান ৰৈ যোৱাৰ দৰেকে লিখি থকাৰ মেইন আৰৰ কথা হৈছে কি মই মোবাইলৰ স্ক্ৰীনখনতো চাই থাকিব লগা হৈছে যে লিখাবোৰ আহি আছে নে নাই। তে যেন মই আশা কৰিছো তোমালোকে বুজি পাইছা। এতিয়া চোৱা ইয়াতে পালো আমি 18/30 ইয়াতে পালো 24/30 এতিয়া এই দুটাৰ মাজৰ সংখ্যা মানে এই দুটাৰ মাজৰ সংখ্যা হ'ব। এতিয়া তোমালোকৰ পাঁচটা লিখিব লাগে 18 আছে 18 থাকিলে আমি 19 ৰ পৰা আৰম্ভণি কৰিম 19/30 টো 3/5 তকৈ অলপ হ'লেও ডাঙৰ হ'ব। তাৰ পিছত এনেকৈ গৈ পেলে তাৰ পিছত ইয়াতে 24 আছে 24 তকৈ এক কম কিমান হ'ব 23 23/30 লৈকে লিখিম 19 20 21 22 23 তলৰটোতে একে আছে হৰটো। এইটো আছিল তোমালোকৰ 4 নম্বৰ অংক। আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পাইছা। ইয়াৰ পিছৰ অংকটো কি আছে ইয়াৰ এইটো 4 নম্বৰ নহয় এইটো 3 নম্বৰ আছে। ইয়াৰ পিছৰ আছে 4 নম্বৰ। 4 নম্বৰত খুদিছে কি সঁচা মিছা ক'ব দিছে আৰু যুক্তি দেখুৱাব দিছে আৰু তোমালোকে চাবা এইটা নিশ্চয় পাৰিবা। তেনে সহজ দিয়া আছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তোমালোকে নিজেই ভাবি চাবা। তাৰপিছত প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা সঁচা না মিছা এইবোৰ তোমালোকে নিজেই ভাবি চাবা। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা এইবোৰ ভাবি চাবা চাই পেলাই সঁচা মিছা লিখিবা আৰু কাৰণটো যুক্তিটো লিখিবা আৰু তাৰ উপৰিও যদি কিবা কাৰণত নোৱাৰা তেতিয়ালে কমেন্টৰ সহায়ত মোক খুদিবা মই নিশ্চয় সেইটাও কৰি দিম। এতিয়া আজিলৈকে ইমানতে
পৰৱৰ্তী এটা নেক্সট অংকৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে ইয়াতে সামৰিছোঁ ধন্যবাদ